নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মনিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'লৈ। আৰু এইখিনিতে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো মোৰ মৰমৰ সকলোলৈকে। আৰু আজি যিহেতু উৰুকা, সেয়েহে উৰুকাৰ পৰা আমি আৰম্ভ কৰি দিছোঁ একদম এতিয়ালৈকে খোৱা বস্তু লৈ পেলাই। প্ৰথমতে এতিয়া ব্ৰইলাৰ একদম খুব জ্বলা দি ফ্ৰাই কৰি লওঁ, ফ্ৰাই কৰি লৈ খাই লওঁ, তাৰপিছতে একদম এবিধকে খাই থাকিম আৰু দেখুৱাই থাকিম আপোনালোকক। চাই থাকক ভিডিঅ'টো আগলৈকে। হাঁহৰ মাংস কোমোৰা দি বনাম, মাছ বিলাহী, তাৰপিছতে আৰু সকলোবোৰ গোটাই লৈছোঁ। আৰু লগতে এয়া ব্ৰইলাৰ এতিয়া প্ৰথমতে ফ্ৰাই কৰি খাই লম, খুব জ্বলা দি ফ্ৰাই কৰিম। আৰু এইফালে একদম বাটাৰ পাই গৈছেহি, আমি সকলোৱে ফ্ৰাই কৰি খাই লওঁ এতিয়া। আনফালে দিনত পিঠাগুড়ি খুন্দিছিলোঁ যিহেতু পিঠা ভাজিবলৈ, আৰু পিঠা ভাজিবলৈ অলপ পিঠাগুড়ি থৈ পেলাই অলপ পিঠাগুড়ি মই এয়া জলপান খাবৰ কাৰণে ভাজি ল'লোঁ। আৰু আনফালে এয়া চাওকচোন, যিয়ে মোক একদম পিঠা গুলি দিছে পিঠা ভাজিবৰ কাৰণে। ই মানে কি আৰু প্ৰতিটো কামতে মোৰ মানে একদম কাম বঢ়ায়ো আকৌ সহায়ো কৰে, তাৰমানে লাগিয়ে থাকে আৰু মাকৰ লগত। আৰু আনফালে মই এয়া নাৰিকলৰ লাড়ু অলপো বনাই লৈছোঁ। নাৰিকলৰ লাড়ুখিনি এয়া বনাই হৈছেগৈ। এইবুলি মানে দুটা নাৰিকলৰহে বনাইছোঁ, যিহেতু মানে কেইবাবিধো বনাম কাৰণে অলপ কমেই বনাইছোঁ। আৰু এয়া নাৰিকলৰ লাড়ু হৈ গৈছে। নাৰিকলৰ লাড়ুখিনি বনাই দিওঁতে ছোৱালীও অকণমান সহায় কৰে, কিন্তু তাই মানে কি আৰু কেমেৰামেন, তাই সদায় কেমেৰা ধৰি থাকে। আৰু আনফালে এয়া গুড়ৰ পিঠা বনাইছোঁ, যিহেতু সনা দেখিছিলে আপোনালোকে। আৰু এই পিঠাটো মানে বনাবলৈ খুব উজু হয়, কিন্তু ইয়াত মানে যিখিনি বস্তু দিয়া হয় বা গুড়টো অকণমান পগাই দিয়া হয়, তাৰপিছত গাখীৰ, মই গাখীৰে যিহেতু সানো, গুড় আৰু গাখীৰ দি পেলাই। আৰু বস্তুখিনি মানে কি হৈছে, খুব ধুনীয়া জোখত দিলেহে পিঠাটো খুব ধুনীয়াকৈ ফুলি উঠে। মোৰ মানে এইবুলি বৰ ভাল হোৱা নাই, মানে কামবোৰ খুব বেছি লৰালৰি হৈছে। একেদিনাখনি মানে চব কৰিবলৈ লোৱা নিচিনা হৈছে। আৰু এয়া পিঠাও বনাইছোঁ। গুড়ৰ পিঠাখিনি এতিয়া বনাই হৈ গৈছে, আৰু অলপ মানে থৈ দিছোঁ পিছত বনাই দিবলৈ, ফ্ৰিজতে ভৰাই থৈছোঁ। এতিয়া কমকৈ বনালোঁ এইখিনি। এয়া নাৰিকলৰ লাড়ু আৰু এই পিঠা হৈ গৈছে। এতিয়া বনাম মইদা পিঠা আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া অলপ ইডলি পিঠা বনাম বুলিও এয়া যা যোগাৰ কৰি লৈছোঁ। আৰু বাতিত দি পেলাই, সৰু বাতিত দি পেলাই এনেকৈ পানীত দিও চাইছোঁ। এইটো নিজে ভাবি দিছোঁ দেই, বাতিকেইটা পানী এনেদৰে দি। আৰু এনেদৰে খুব সোনকালে হৈছে, খালি অকণমান ডাঙৰ হৈছে পিঠাটো। বাতিকেইটা আৰু মানে অকণমান সৰু হ'লে আৰু কম পৰিমাণৰ দিলে বেছি ধুনীয়াকৈ ফুলি উঠে। আৰু আনফালে ইডলি ষ্টেণ্ডত এয়া দি দিছোঁ। ইডলি পিঠাখিনি বেয়া হোৱা নাই বাৰু, ধুনীয়া হৈছে। আনফালে এয়া আমাৰ খুৰাকৰ ছোৱালীয়ে সহায় কৰি দিছে। আৰু এয়া মোৰ ইডলিখিনি অলৰেডি বনাই হৈ গ'ল। আৰু আনফালে এয়া ব্ৰইলাৰো ফ্ৰাই কৰি আছোঁ। দেখিছেনে কিমান কৰিছোঁ, এফালে পিঠাও বনাইছোঁ, আনফালে একদম মাংসও বনাই আছোঁ। যিহেতু উৰুকাৰ নিশা বহুতো বনাব লাগিব, তথাপিতো মানে পিঠাৰ লগতে এয়া মাংসও ফ্ৰাই কৰি দিছোঁ। আৰু ব্ৰইলাৰ একদম খুব ড্ৰাই ফ্ৰাই কৰি পেলাই এয়া খুব জ্বলা দিছোঁ, ধনিয়া কাটি দিছোঁ, তাতে একদম কেঁচা পিঁয়াজ, কেঁচা জলকীয়া লৈ পেলাই খাবলৈ বহুত ধুনীয়া হয়। আৰু ইহঁতি একদম খোৱাদ লাগি গৈছে। আৰু আনফালে এয়া পিঠা পনা বনাই মেলি থৈ আহি ভেলাঘৰলৈ আহিলোঁ। আৰু ভেলাঘৰটো মানে হাঁহৰ মাংস এয়া বনাব লাগিব। আৰু যিহেতু মানে কি মইহে বনাব লাগিব, মই বনালে মানে সকলোৱে খাই বহুত ভাল পায়। আৰু যিহেতু মই বনোৱা মেলা ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকে দেখিবলৈ পায়ে থাকে। আৰু হাঁহৰ মাংস মানে খুব ধুনীয়া পায় ইহঁতি মানে মই বনালে খাবলৈ। সেয়েহে মানে কোনো একদম বনোৱা নালাগে, মোকহে মানে সকলোৱে বনাবলৈ দিয়ে। আৰু এয়া ভেলাঘৰত বনাবলৈ লাগি গৈছোঁ। আৰু আনফালে আনবোৰ যোগাৰ আমাৰ এয়া খুৰীয়েকে কৰি আছে। আৰু লগতে আমাৰ পোৱালীকেইটাই এয়া একদম ৰঙা আলু পুৰি খাইছে জুইত। আৰু ইহঁতি জুইৰ চপা যাবই নোখোজে ন, জুই পাই এনেকুৱাই ভাল পায় নহয়, জুইত লাগি থাকি মানে তাহাঁতি জুইৰ চপা যাবই নোখোজে। আৰু আনফালে এয়া হাঁহৰ মাংস হৈ গৈছে। এয়া অলপ জালুক খুন্দি লৈছোঁ। হাঁহৰ মাংস যিহেতু অকণমান জালুক দিব লাগে, তেতিয়া খাবলৈ বেছি ধুনীয়া হয়। আৰু অলৰেডি হাঁহৰ মাংস এয়া হৈ গৈছে। আৰু এয়া মাংস চাংস বনাই পেলাই ৰাতি এয়া চুঙাত বৰা চাউল দিছোঁ, চুঙা চাউল বনাম। যিহেতু ৰাতিপুৱা মানে জলপান খাবলৈ চুঙা চাউল খুব প্ৰিয় মানে আমাৰ ঘৰৰ সকলোৰে। আৰু প্ৰতি বছৰে মই মানে এনে এটা বা দুটা চুঙা কৰোঁৱেই। আৰু এইবাৰো এয়া চুঙা 3টা মই বৰা চাউল ভৰাই পেলাই ৰেডি কৰি লৈছোঁ পুৰিবলৈ। আৰু ৰাতিয়ে যিহেতু পুৰি পেলাই থওঁ, ৰাতিপুৱা ৰাতি খোৱা দেৰি হ'ব, আৰু ৰাতিপুৱা উঠাটো কিমান সময় হয় নাজানো, সেইকাৰণে ৰাতিয়ে পুৰি থ'লোঁ। আৰু আনফালে এয়া ৰাতিপুৱা দেখুৱাইছোঁ আপোনালোকক। এতিয়া ৰাতিপুৱা সকলোবোৰ এতিয়া আকৌ লগ হৈ দুয়োটা পৰিয়ালে আকৌ চাহ খাবলৈ লৈছোঁ। এয়া দেখুৱাইছিলোঁ যিহেতু আপোনালোকক চুঙা চাউল পৰা, চুঙা চাউল এয়া চুঙা কাটি ৰেডি কৰি লোৱা হ'ল। তাৰপিছতে খুব ধুনীয়া দৈ দেখিছেনে, দৈ মানে একদম গোটেই কলহটো দৈখিনি তাৰমানে বহুত ধুনীয়া। আৰু এয়া দৈ উলিয়াই লৈছোঁ চুঙা চাউলৰ লগত। আৰু লগতে যি বনোৱা হৈছিলে সকলোবোৰ এয়া পিঠা পনা উলিয়াই পেলাই
উৰুকাৰ চাহ খাবলৈ আমি ভেলাঘৰলৈ আহিলোঁ সকলোৱে মিলি জুলি চাহ জলপানেৰে খাইছোঁ তাৰপিছতে লগতে দুপৰীয়া সাজৰ ভাতো আপোনালোকক দেখুৱাই দিছোঁ আকৌ আমি উৰুকাৰ পাছদিনা এয়া দুপৰীয়া সাজো একেলগে খাইছোঁ আৰু এয়া দেখিছেনে আমাৰ এই সৰুকেইটাই মানে খুব সৰুকৈ এটা মেজি নিজে নিজে বনাইছে এয়া চোতালত আৰু তাহাঁতি মানে এতিয়া মেজি জ্বলাব তাৰপিছতে মেজি জ্বলাই একদম কুকুৰৰ পোৱালি লৈ পেলাই এয়া মেজি জ্বলোৱাত লাগিছে আৰু খুব ফূৰ্তি পাইছে তাহাঁতি সৰু মেজিটো আকৌ বিহুৰ পাছদিনা দুয়োটা পৰিয়াল মিলি পেলাই আমি এয়া মাছ মাংস ধুনীয়াকৈ বনাই পেলাই ঘৰৰ চাদৰ ওপৰত ৰ'দত বহি পেলাই খুব ধুনীয়াকৈ আকৌ খোৱা হ'ল এয়া পেটু জ্বলা ভাজি পচলা দি বনোৱা হৈছে আৰু এনেকৈ সাতখন বনাই পেলাই এয়া খোৱা হৈছে 4 দিনৰ ভিডিঅ' একেলগ কৰি পেলাই আপোনালোকক ভিডিঅ'টো দেখুওৱা হৈছে সেয়েহে ভিডিঅ'টো আপলোড দিয়া অলপ দেৰি হ'ল আৰু 3-4 দিনৰ এয়া মাঘ বিহুৰ মানে স্মৃতি সাঁচি ৰাখিলোঁ আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই